মৰ্নিং গাইজ আজি আহিলোঁ বকলীয়া CHC আৰু বকলীয়া CHCত আহি আজি এটা বস্তু আপোনালোকৰ ইণ্টাৰেষ্টিং টপিক এটা দেখুৱাম বহুত চৰ্চিত টপিক এতিয়া আকৌ বাঢ়িছে বোলে COVID-19 এটা কোভিড ৰেপিড এণ্টিজেন টেষ্টটো কেনেকৈ কৰে সেইটো আজি দেখুৱাম কেনেকৈ টেষ্টটো গোটেই প্ৰচিডিউৰটো দেখুৱাম আৰু আমি কেনেকৈ কৰোঁ কোনটো পৰ্যায়ত কৰোঁ সেইডাল কিমান সোমোৱাই দিওঁ গোটেইখিনি আজি দেখুৱাম তাৰ আগতে দেখুৱাই লৈছোঁ আমাৰ লগত আছে চিল্ডা তাৰপিছত আহমেদা আছে চিনিয়ৰ টেকনিচিয়ান পুৰা কামত ব্যস্ত হৈ আছে আহমেদা বলক এতিয়া আমি কোভিড ৰুমলৈ যাওঁ দাদাই মাৰ্কিং কৰিলে মাৰ্কিং কৰি পেলাই এড্ৰেছ যিমানখিনি আছে গোটেইখিনি লিখি ল'লে পেচেণ্টৰ নাম এড্ৰেছ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আমাৰ লেবৰেটৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফোন নম্বৰ তাৰপিছত তেখেতে SRFত কামখিনি কৰি দিব SRF IDত কেনেকৈ এণ্ট্ৰি কৰি কামখিনি কৰিবলৈ গোটেইখিনি কৰি দিব তাৰপিছত আমি এইটো ৰুমত টেষ্ট কৰোঁ আৰু এইবোৰ পুৰণা কিট টেষ্ট আছে ৰিজাল্টবোৰ আছে সব নিগেটিভই বাৰু এইটো ডাষ্টবিন আৰু কেনেকৈ কৰে মই অকণ পিছতকৈ আপোনালোকক দেখুৱাই আছোঁ এই পেচেণ্টজনক মই দেখুৱাই আছোঁ তে বন্ধুসকল মই গ্ল'ভছ পিন্ধি আছোঁ গ্ল'ভছটো পিন্ধিব লগা যিহেতু তেখেতৰ নাকত এই চুৱাবটো সোমাই দিয়া হ'ব গতিকে হাঁচিয়াই কৰি দিলে হাতত পুৰি যাব পাৰে সেইকাৰণে গ্ল'ভছটো পিন্ধি লওঁ সঠিক এংগলৰ গ্ল'ভছ এযোৰ গ্ল'ভছটো এতিয়া এডজাষ্ট কৰি লৈছোঁ তাৰপিছত চাই থাকক কেনেকৈ টেষ্টটো কৰোঁ তে বন্ধুসকল বলক কোভিড ৰুমলৈ এতিয়া তাত গৈ দেখুৱাম কেনেকৈ কৰোঁ ফাৰ্ষ্ট অফ অল আমি পেচেণ্টটোৰ পৰা কিটটো বিচাৰি তে বন্ধুসকল ফাৰ্ষ্টত এই যোনডাল নেজেল চুৱাবডাল আছে এই চুৱাবডাল সদায় নিট এণ্ড ক্লিন হ'ব লাগে যদি লেতেৰা বা কিবা পৰি থাকে তে নাকত সোমালে ইনফেকশ্যনো হৈ যাব পাৰে বা ৰিজাল্টৰ ক্ষেত্ৰতো খেলি মেলি হ'ব পাৰে সেইটো কাৰণে এইডাল সদায় ষ্টেৰিলাইজ আৰু ভাল চাফা নতুন পেকেটৰ হ'ব লাগে যিহেতু মাইক নাছিল গতিকে মই কওঁতে অসুবিধা হৈছে আৰু ডিঙিটো লওঁতে সদায় এতিয়া এইটো চাওক এইটো পূৰা 90 ডিগ্ৰী এংগুলত আছে এতিয়া 90 ডিগ্ৰী এংগুলত আমি নেজেল চুৱাবটো কৰিব নালাগে 45 ডিগ্ৰী এইটো মই এতিয়া 45 দেখুৱাই দিছোঁ এইটো 45 ডিগ্ৰী এংগুলত এই চুৱাবডাল নাকত সোমোৱাই পেলাই ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ ঘূৰাব লাগে আৰু দুইটা নাকতে কৰিব লাগে বাইচাঞ্চ এটা নাকত অকণমান ভাইৰাছটো নাহিবও পাৰে এতিয়া দুটা নাকত ধৰিলে হ'ল তাৰপিছত এইটো বাফাৰ টিউব আৰু বাফাৰ টিউবটোত এই চুৱাবডাল ভৰাই দিব লাগে আৰু ভৰাই দিয়াৰ পিছত বাফাৰ টিউবটো অকণ টিপি দিব লাগে যাতে তাত থকা যিমানখিনি আছে ভাইৰাছ বা বীজাণুখিনি আছে গোটেইখিনি তালৈ গুচি আহে আৰু এতিয়া আমি তাত যিটো কেপ আছে কেপটোৰ পৰা এইটো এটা কেপৰ বক্স হয় তাৰ পৰা কেপ এটা লৈ কেপটো টিউবটোৰ ওপৰত দি আমি 3 ড্ৰপছ কিটটোত দি দিব লাগে আচলতে আৰু 15 মিনিট ৰখিলে এটা ৰিজাল্টটো পাই যাব 45 ডিগ্ৰী এংগলটো গোটেইখিনি মই কৈ দিলোঁ এতিয়া ইণ্টাৰেষ্টিং বস্তু এটা দেখুৱাওঁ খুব ৰাতিপুৱা আহিয়ে খুব দুখ লাগিলে সেই দুখ লগা বস্তুটো হ'ল এটা চৰাই মৰি আছে তাকো লেবৰেটৰীৰ ভিতৰত এতিয়া কেনেকৈ মৰিল কি হিচাপে মৰিল মই গম নাপাওঁ কিন্তু দেখাৰ পিছত মনত সঁচাই বৰ দুখ লাগিলে এতিয়া বন্ধুসকল আৰু এটা কথা মই ক'বলৈ থাকি গ'ল সদায় টেষ্ট কৰোঁতে PPE পিন্ধিব লাগে মাস্ক লগাব লাগে গ্ল'ভছ লগাব লাগে কেপ পিন্ধিব লাগে মই এইখিনি কথা ৰেকৰ্ডিংটোত নহ'ল মোৰ তে মই সেইটো কাৰণে আকৌ এবাৰ দ্বিতীয়বাৰ ৰিপিট কৰি কৈ দিছোঁ তে সকলোবোৰ ল'ব লাগে কিন্তু এতিয়া আমি যিহেতু থাকোঁ গম পাওঁ যে বৰ্তমান আমাৰ কাৰ্বি আংলং আৰু আমি যিটো এৰিয়াত থাকোঁ এই এৰিয়াত কোভিড পজিটিভ পেচেণ্টৰ সংখ্যা নিচেই নাই প্ৰায় নাই বুলিব পাৰি সেয়েহে আমি অকল গ্ল'ভছ আৰু মাস্কেদি বৰ্তমান কাম কৰি আছোঁ যেতিয়া কিছুমান জ্বৰ থাকে বা ছাছপেক্টেড হয় তেতিয়া আমি PPE বা তেনেকুৱা ব্যৱহাৰ কৰোঁ এতিয়া যিহেতু নাই গতিকে আমি ব্যৱহাৰ কৰা নাই আৰু যিহেতু আমি কিনিবলৈ যিটো কিট পায় সেই কিনিবলৈ যিটো কিট পায় সেইটোৰ লগত এইটো বৰ্তমান সমান আৰু এটা আছে VTM বুলি কয় এই VTM মানে হৈছে RT-PCR যিটো কৰে যিটো আমি চেম্পুলটো কালেকশ্যন কৰিবলৈ পঠিয়াই দিওঁ এই RT-PCR চেম্পুলটো যিটো ফুল ফৰ্ম মই তলত পৰা আপোনালোকক স্ক্ৰীণত দি দিম আৰু এইটো বক্সত আমি লৈ যাওঁ এইটো হ'ল ভাইৰেল ট্ৰেন্সপৰ্ট ছিষ্টেম ইয়াত আমি লৈ যাওঁ
VTMবোৰ আৰু এইটো বাছত পেকেটিং হিচাপে আহে আৰু তাতে VTMবোৰ আমি লৈ যাওঁ। বাট যিয়ে নহওক, এতিয়া আপোনালোকে যদি যেতিয়া কিট কিনি পেলাই ঘৰতে কৰিব, তেতিয়া সম্পূৰ্ণ ছেইম প্ৰচেছ নিজে হিচাপে কৰিব পাৰিব আৰু নিজৰ হিচাপে কৰি আজি মই দেখুৱাৰ দৰে তেনেকৈ কৰিলে আপোনালোকে এটা সঠিক ৰেট টেষ্টৰ ৰিজাল্ট পাব। আৰু এদিন মই RT-PCR কেনেকৈ কৰে গোটেইখিনি দেখুৱাম। তেতিয়ালৈকে আপোনাৰ চেনেল চাই থাকিব আৰু চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰ মনটো আচলতে খুব ভাল লাগে। ধন্যবাদ। এটা কথা মই ক'বলৈ থাকি গ'ল, ইয়াত দেখিছেনে এই পিকচাৰটো দেখিছে কেনেকৈ ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ কেনেকৈ হৈ যায়, চোৱাপডাল কেনেকৈ যায়, এটা স্মল পিকচাৰ দিয়া হৈ আছে। সেই পিকচাৰটো চাই আপোনালোকে গম পাব। আৰু যদি সেইডাল যদি কেতিয়াবা আপুনি কাৰোবাৰ যদি দুখ পোৱা থাকে, তেতিয়াহ'লে খুচিলে তেজ ওলায়। মই এই কথাটো ক'ব পাহৰিলোঁ। তাৰ কাৰণে কথাটো হ'ল কি, এইডাল সদায় লেহুকা থাকে। মই সেই লেহুকাডাল কি হয়, নাকত যদি সোমায়ো সোমাই পেলাই আকৌ ভিতৰৰ ফালে ডিঙিৰ ফালে ওলাই আহিব। গতিকে সেইটো সাৱধানতা সদায় মেইনটেইন কৰিব। এতিয়া বন্ধুসকল, মই দেখুৱাওঁ RT-PCR এপ। এইটো গুগল প্লে ষ্ট'ৰত পোৱা যায়। এইটো RT-PCR এপ বুলি কয়। এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে। ইনষ্টল কৰি পেলাই ইয়াত লোকেশ্যনটো অন কৰি ল'ব লাগে, ডাটা অন কৰি ল'ব লাগে। আৰু ডাটা অন কৰাৰ পাছত যিটো ৰিজাল্ট আছে, ৰিজাল্টটো ছাবমিট কৰিব লাগে, পেচেণ্টৰ সম্পূৰ্ণ এড্ৰেছ ডিটেইল দিব লাগে। কিন্তু ইয়াৰ বিষয়ে বিশেষ কোৱাৰ এইটো কাৰণেও প্ৰয়োজন নহ'ব, কাৰণ যিসকল এমপ্লয়ি তেওঁলোকৰ হাততহে এইটো থাকে। এইটো সাধাৰণ মানুহৰ বাবে এইটো এভেইলেবল নহয়। সেইকাৰণে মই ইয়াৰ বিষয়ে ইমান ডিটেইল নকওঁ। তথাপিতো এই এপটোৰ পৰাই আমি ৰিজাল্টবোৰ দিওঁ আৰু এনেদৰে ক'ভিড ৰিজাল্টবোৰ আমি প্ৰচেছিং কৰোঁ। ইয়াৰ পৰা বিশেষ কিবা আপোনালোকক আৰু যদি জানিবলগীয়া থাকে বা মোৰ যদি কিবা ভুল হয়, আপোনালোকে শুধৰাই দিব। তাৰে কামনাৰে ধন্যবাদ।